ৰিলছ এখন এডিকশ্যনৰ পৃথিৱী। আজিৰ সমাজত ড্ৰাগছতকৈও অধিক মাৰাত্মক হৈ গৈ আছে, য'ত আপুনি 15-30 ছেকেণ্ডৰ মূৰে মূৰে এণ্টাৰটেইনমেণ্ট লাভ কৰিব পাৰে। মটিভেশ্যনৰ পৰা আৰম্ভ কৰি অশ্লীলতাৰে ভৰপূৰ কণ্টেণ্ট আপুনি প্ৰত্যেক 15 ছেকেণ্ডৰ মূৰত এটাৰ পিছত এটা আপোনাৰ মোবাইল স্ক্ৰীণত উপলব্ধ হৈ পৰে। কিন্তু এনেদৰে স্ক্ৰল কৰি থাকোঁতে অনুভৱ কৰিছেনে আপুনি ক'ৰবাত আসক্ত হৈ পৰিছে? এই আসক্তিৰ মূল কাৰণ কি? ইনষ্টাগ্ৰাম ৰিলছ, ইউটিউব শ্বৰ্টছ, ভাৰতত বেন হোৱা টিকটক এপে এনেকুৱা কি ফৰ্মুলা ইউজ কৰে যাৰ ফলত আমি ইমান এডিক্টেড হৈ পৰোঁ? ৰিলছ চোৱাৰ ফলত আমাৰ পাৰ্চনেল লাইফত কি কি প্ৰভাৱ পৰিব পাৰে আৰু নিজৰ লগতে ঘৰৰ কম বয়সৰ ল'ৰা ছোৱালীক কিয় এই এপসমূহৰ এডিকশ্যনৰ পৰা দূৰত ৰখাটো আটাইতকৈ প্ৰয়োজনীয়? এই সকলোবোৰৰ বিষয়ে জানিম আজিৰ এই ভিডিঅ'টোত। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পালে জনাব আমাক কমেণ্ট বক্সত। এতিয়া টপিকলৈ ঘূৰি আহোঁ। চীনৰ বাইডেন্স নামৰ কোম্পানীটোৱে 2016 চনত টিকটক নামৰ এপ এটা লঞ্চ কৰি শ্বৰ্ট ভিডিঅ' কণ্টেণ্ট আৰম্ভ কৰিছে। এই এপটো লঞ্চ কৰাৰ লক্ষ্য আছিল 15-60 ছেকেণ্ডৰ ভিতৰত শ্বৰ্ট ভিডিঅ'ৰ জৰিয়তে মানুহক এণ্টাৰটেইন কৰা। সেই একে সময়তে ৱেষ্টাৰ্ণ কাউণ্ট্ৰিত মিউজিকেলি নামৰ এটা এপ পপুলাৰ হ'বলৈ আৰম্ভ কৰিছিল। 2018 চনত বাইডেন্সে মিউজিকেলিক একুৱায়াৰ কৰি টিকটকৰ সৈতে সংযুক্ত কৰে, যাৰ ফলত গোটেই পৃথিৱীত টিকটক আৰু অধিক জনপ্ৰিয় হৈ উঠে। ভাৰতত টিকটক আটাইতকৈ জনপ্ৰিয় হয় ক'ভিড-19ৰ সময়ত। যেতিয়া গোটেই ভাৰতত লকডাউন ঘোষণা কৰা হৈছিল, সেই সময়ত ভাৰতীয় লোকৰ বাবে এণ্টাৰটেইনমেণ্ট মাধ্যম সীমিত আছিল। আউটডোৰ এণ্টাৰটেইনমেণ্ট নোহোৱাৰ ফলত মানুহে বেছিভাগ সময় মোবাইলত অতিবাহিত কৰিবলৈ বাধ্য হৈ পৰিল। তাৰ লগে লগে টিকটক ব্যৱহাৰ কৰা ইউজাৰৰ সংখ্যাও বৃদ্ধি হ'বলৈ ধৰিলে। কিন্তু 2020 চনত লাডাখৰ গালৱান ভেলীত ভাৰত আৰু চীন সৈন্যৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু গোপনীয়তাৰ খাতিৰত টিকটকসহ 59 চাইনিজ এপ ভাৰত চৰকাৰে বেন কৰিছিল। বেন হোৱাৰ আগতে ভাৰতত টিকটকৰ প্ৰায় 200 মিলিয়ন ইউজাৰ আছিল। টিকটক বেন হোৱাৰ পিছত শ্বৰ্ট ভিডিঅ' কণ্টেণ্ট কনজিউম কৰা দৰ্শকৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। এই সুযোগ গ্ৰহণ কৰি ইনষ্টাগ্ৰামে 2020 চনত ৰিলছ আৰু ইউটিউবে 2021 চনত ইউটিউব শ্বৰ্টছ নামেৰে নিজৰ এপত এই ফৰ্মেট সন্নিৱিষ্ট কৰে। শ্বৰ্ট ভিডিঅ' ফৰ্মেট আৰু ভাইৰেল মিউজিকৰ সংমিশ্ৰণে ৰিলছ আৰু শ্বৰ্টছক অতি কম সময়ৰ ভিতৰত জনপ্ৰিয় কৰি তোলে। এই সকলোবোৰৰ মাজতে মোজ, জোছ, মিত্ৰৰ দৰে ভাৰতীয় এপ কিছুমানে মাৰ্কেটত প্ৰৱেশ কৰি টিকটকৰ ইউজাৰসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে। এতিয়া প্ৰশ্নটো হ'ল, টিকটক, ইনষ্টাগ্ৰাম, ইউটিউবে এনে কি ট্ৰিক বা ফৰ্মুলা ইউজ কৰে যাৰ ফলত আমি ৰিলছ বা শ্বৰ্ট চোৱাত অভ্যাসত পৰিণত হয়? এই প্ৰশ্নটোৰ উত্তৰ জানিম নেক্সট চেপ্টাৰত। ৰিলছ বা শ্বৰ্টছৰ প্লেটফৰ্মত এলগৰিদম এনেভাৱে ডিজাইন কৰা হয় যাতে ই মানুহৰ মগজুত ডপামিন ৰিলিজৰ বৃদ্ধি কৰে। ডপামিন হৈছে মানুহৰ মগজুত থকা ফিল গুড হৰমন, অৰ্থাৎ এই হৰমনৰ ৰিলিজে আপোনাক সুখ আৰু সন্তুষ্টি অনুভৱ কৰায়। ৰিলছত আপোনাৰ পচন্দৰ নতুন আৰু আকৰ্ষণীয় কণ্টেণ্ট দেখিলে মগজুৱে ডপামিন ৰিলিজ কৰিবলৈ আৰম্ভ কৰে। এই অনুভৱ বাৰে বাৰে পাবৰ কাৰণে আমি পুনৰ ভিডিঅ' চোৱাত অব্যাহত ৰাখোঁ। তাৰ পিছত সেই এপবোৰে ইউজাৰৰ পচন্দ অপচন্দ স্ক্ৰলিং কৰা অভ্যাসৰ লগতে কিমান সময় আপুনি সেই এপটোৰ সৈতে জড়িত হৈ থাকে সেই সকলোবোৰ অধ্যয়ন কৰি এলগৰিদমে আপোনাৰ পচন্দৰ ভিডিঅ'হে আপোনাৰ স্ক্ৰীণত প্ৰস্তুত কৰে। শ্বৰ্ট ভিডিঅ'ৰ টপিক অনিশ্চিত হয়। কিছুমান ভিডিঅ'ত বহু আকৰ্ষণীয় হয় আৰু আন কিছুমান সাধাৰণ। এই অনিশ্চয়তাই নেক্সট ভিডিঅ' বেটাৰ হ'ব বুলি ধাৰণা সৃষ্টি কৰে, যাৰ ফলত মানুহে নিৰন্তৰভাৱে স্ক্ৰল কৰি গৈ থাকে। এই ফৰ্মুলাটো জুৱা খেল অৰ্থাৎ কেচিনোৰ চান্স মেচিনৰ দৰে হয়, য'ত আপুনি লাভৰ আশা কৰি সময় নষ্ট কৰে। ভিডিঅ'সমূহ অট'মেটিকেলি চলি থাকে, যাৰ ফলত স্ক্ৰল কৰাৰ প্ৰয়োজন নহয়। প্ৰত্যেক 15-30 ছেকেণ্ডৰ ভিতৰত নতুন ভিডিঅ' অৰ্থাৎ নতুন এণ্টাৰটেইনমেণ্ট। কম সময়ত অধিক পোৱাৰ ধাৰণাই আমাৰ আসক্তি বৃদ্ধি কৰে। ইনষ্টাগ্ৰাম ৰিলছ বা অন্য শ্বৰ্টছ ভিডিঅ' কণ্টেণ্টে সমাজত বহু ধৰণৰ বেয়া পৰিৱৰ্তন আনিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত কিছুমান ফেক্টৰ আমি আপোনালোকৰ বাবে তথ্য সহকাৰে দাঙি ধৰিবলৈ চেষ্টা কৰিম। প্ৰথম হৈছে মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ। আৰ্টনা ইণ্টাৰনেশ্যনেলৰ 2023 চনৰ এটা ছাৰ্ভে অনুযায়ী টিনেজাৰৰ 67% লোকে ছ'চিয়েল মিডিয়াত অতিমাত্ৰা টাইম স্পেণ্ড কৰাৰ ফলত এনজাইটি আৰু ছেল্ফ কনফিডেন্সৰ অভাৱ অনুভৱ কৰে। তুলনামূলক মনোভাৱ অৰ্থাৎ আনৰ লাইফষ্টাইলৰ লগত নিজক কম্পেয়াৰ আৰু আনৰ চ'কল পাৰফেক্ট লাইফ প্ৰদৰ্শনৰ বাবে বহুতে নিজকে অসফল অৰ্থাৎ আনচাকচেছফুল বুলি অনুভৱ কৰে। শ্বৰ্টছ নাইবা ৰিলছ ভিডিঅ'ৰ স্ক্ৰীণ টাইমৰ বৃদ্ধিয়ে যিকোনো লোকৰ ডিপ্ৰেছনৰ স্তৰ বৃদ্ধি কৰিব পাৰে। দ্বিতীয়তে হৈছে মনোযোগ আৰু শিক্ষাৰ ওপৰত প্ৰভাৱ। এটা ছাৰ্ভে অনুযায়ী 85% শ্বৰ্টছ নাইবা ৰিলছ ভিডিঅ' চোৱা ব্যক্তিয়ে তেওঁলোকৰ মনোযোগৰ ক্ষমতা অৰ্থাৎ কনচেন্ট্ৰেশ্যন পাৱাৰ হ্ৰাস হোৱাটো স্বীকাৰ কৰিছে।
শৰ্টছ নাইবা ৰিলছ ভিডিঅ' চোৱাৰ অভ্যাসৰ ফলত দীঘলীয়া পঢ়া শুনা বা কামৰ ওপৰত মনোযোগ দিবলৈ যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ডিজিটেল ৱেলনেছ ইনষ্টিটিউশ্যনে 60% কিশোৰ অৰ্থাৎ টিনেজাৰে এনেধৰণৰ এপছ ব্যৱহাৰ কৰাৰ ফলত পঢ়া শুনাৰ ওপৰত নিগেটিভ ইম্পেক্ট পৰা বুলি তথ্য প্ৰকাশ কৰিছে। তৃতীয়তে হৈছে সময়ৰ অপচয়। গ্লোবেল ৱেব ইণ্ডেক্সৰ 2022 এটা ছাৰ্ভে অনুযায়ী এজন মানুহে প্ৰতিদিনে অতি কমেও 2 ঘণ্টাতকৈ ওপৰত শৰ্টছ নাইবা ৰিলছ ভিডিঅ'ৰ প্লেটফৰ্মত সময় খৰচ কৰে। অৰ্থাৎ এটা মাহত এগৰাকী ব্যক্তিয়ে গড়ে প্ৰায় 60 ঘণ্টা সময় শৰ্টছ নাইবা ৰিলছ ভিডিঅ' প্লেটফৰ্মত খৰচ কৰে। এইখিনি সময়ৰ যদি আধা সময়ো এগৰাকী ব্যক্তিয়ে নিজৰ জীৱনৰ অন্য গুৰুত্বপূৰ্ণ দিশসমূহত খৰচ কৰে, তেনেহ'লে ইয়াৰ পৰা অধিক সুফল পোৱাৰ সম্ভাৱনা থাকে। চতুৰ্থতে হৈছে ভ্ৰান্ত জীৱন ধাৰণৰ সৃষ্টি। শৰ্টছ নাইবা ৰিলছ ভিডিঅ' কণ্টেণ্টৰ মেক্সিমাম কণ্টেণ্টে কৃত্ৰিমতাৰে ভৰপূৰ, য'ত এগৰাকী ব্যক্তিৰ পাৰফেক্ট লাইফষ্টাইল প্ৰদৰ্শন কৰা হয়, কিন্তু তেনেধৰণৰ লাইফষ্টাইলৰ বাস্তৱ জীৱনৰ সৈতে কোনো মিল নাথাকে। বিশেষকৈ টিনেজৰ লোকসকলে এইবোৰ কণ্টেণ্ট অনুসৰণ কৰিবলৈ চেষ্টা কৰে, আৰু যদি বাস্তৱ জীৱনত তেওঁলোকে ছেম সফলতা লাভ কৰিবলৈ সমৰ্থ নহয়, তেনেহ'লে তেওঁলোকে নিজকে অসফল হোৱা বুলি গণ্য কৰে আৰু তাৰ পিছত ডিপ্ৰেশ্যনত ভুগিবলৈ আৰম্ভ কৰে। পঞ্চমতে হৈছে সামাজিক সম্পৰ্কৰ হ্ৰাস। বহুলোকৰ নিজৰ বাস্তৱিক সম্পৰ্ক আৰু পৰিয়ালৰ সৈতে যি সম্পৰ্ক, সেয়া সম্পৰ্ক সম্পূৰ্ণৰূপে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে, কিয়নো তেওঁলোকে অধিক সময় স্ক্ৰীণৰ সন্মুখত পাৰ কৰে। ষ্টেটিষ্টাৰ এটা ছাৰ্ভে অনুযায়ী 72% ছ'চিয়েল মিডিয়া ইউজাৰে ৰিয়েল লাইফ ফ্ৰেণ্ডশ্বিপৰ সলনি ডিজিটেল সম্পৰ্কৰ ওপৰত অধিক সময় ব্যয় কৰে আৰু সেই সম্পৰ্কসমূহক বজাই ৰখাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰে। ষষ্ঠতে হৈছে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ। বেছি সময় স্ক্ৰীণ চাই থকাৰ ফলত চকুৰ সমস্যা যেনে ড্ৰাই আই চিনড্ৰম আদিৰ দৰে সমস্যা দেখা দিয়াৰ সম্ভাৱনা থাকে। শাৰীৰিক সক্ৰিয়তাৰ অভাৱত দেহত বিভিন্ন সমস্যা আৰু দীৰ্ঘকালীন স্বাস্থ্য সমস্যাই দেখা দিয়া পৰিলক্ষিত হ'ব পাৰে। সপ্তমতে হৈছে বিপদজনক আৰু অপসংস্কৃতিৰ প্ৰচাৰ। ভাইৰেল ট্ৰেণ্ড আৰু চেলেঞ্জে কেতিয়াবা বিপদজনক কাৰ্যকলাপৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে স্কালব্ৰেক চেলেঞ্জৰ দৰে ভাইৰেল চেলেঞ্জে বহু লোকক আঘাতপ্ৰাপ্ত কৰিছে। তাৰ লগতে কিছুমান ট্ৰেণ্ডে অপসংস্কৃতিৰ প্ৰচাৰ কৰিবলৈ লয়। অশ্লীল ভিডিঅ', মিছ ইনফৰমেশ্যন, ভাইলেন্স আদিয়ে টিনেজাৰসকলক নিজৰ সংস্কৃতিৰ পৰা দূৰ কৰি বিপথে পৰিচালিত কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ উৎসাহ প্ৰদান কৰে। ইয়াৰ উপৰিও কিছুমান ভিডিঅ' ক্ৰিয়েটৰে ইনফৰমেশ্যনৰ ভেৰিফিকেশ্যন নকৰাকৈ ভিডিঅ' তৈয়াৰ কৰাৰ ফলত ইউথৰ লগতে সমগ্ৰ সমাজখনে সেই ভুল আৰু অসত্য তথ্যটোকে সত্য বুলি মানি লয়। অষ্টমতে হৈছে ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ অভাৱ। বহুতো এপ্লিকেশ্যন কোম্পানীয়ে ইউজাৰৰ পাৰ্চনেল ডাটা সংগ্ৰহ কৰি আন কোম্পানীক বিক্ৰী কৰি ধন উপাৰ্জন কৰে। পাৰ্চনেল ডাটা অৰ্থাৎ আপোনাৰ নাম, বয়স, ফোন নম্বৰ, ইমেইল আইডি, এড্ৰেছ, বেংক একাউণ্ট নম্বৰ, আপুনি কি চাই ভাল পায় আদি সকলোবোৰ ডাটা তেওঁলোকৰ ডাটা চেণ্টাৰত ষ্ট'ৰ কৰি ৰাখে আৰু প্ৰয়োজনত বিক্ৰী কৰি দিয়ে। ইয়াৰ ফলত আপোনাৰ গোটেই ডিটেইলছ আপুনি নজনাকৈয়ে আনৰ হাতত উপলব্ধ হৈ পৰে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল আমি নিজকে আৰু বিশেষকৈ নতুন প্ৰজন্মক কেনেকৈ এনেধৰণৰ এপ্লিকেশ্যনসমূহৰ বেয়া প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ। তাৰ বাবে আমি নিজে আৰু শিশুসকলৰ অভিভাৱকসকলে কিছু কাম কৰাটো অত্যন্ত জৰুৰী। সন্তানে কি ধৰণৰ ৰিলছ নাইবা শ্বৰ্টছ চাইছে তাৰ ওপৰত আপুনি নজৰ ৰখাটো অত্যন্ত জৰুৰী। ডিভাইচ বা এপ্লিকেশ্যনত পেৰেণ্টিয়েল কণ্ট্ৰল অন কৰি ৰখাটো নিতান্তই প্ৰয়োজনীয়। আপুনি নিজে জনাৰ লগতে আপোনাৰ সন্তানকো শিকাওক যে ডিজিটেল ৱৰ্ল্ডত যিসমূহ দেখুওৱা হয় সেই সকলোবোৰ বস্তু ৰিয়েল লাইফত সম্ভৱ নহ'বও পাৰে। ফিজিকেল এক্টিভিটি যেনে আউটডোৰ স্পৰ্টছ বা অন্য খেলৰ প্ৰতি আপুনি নিজেও ধ্যান দিয়ক আৰু আপোনাৰ সন্তানকো আগ্ৰহী হোৱাত গুৰুত্ব প্ৰদান কৰক। আপুনি নিজৰ লগতে সন্তানেও প্ৰতিদিনে কিমান সময় স্ক্ৰীণৰ ওপৰত থাকিব তাৰ এক সময় নিৰ্ধাৰণ কৰাটো আপোনাৰ বাবে অতিকৈ প্ৰয়োজনীয়। এনেধৰণৰ কিছুমান সীমা নিৰ্ধাৰণৰ জৰিয়তে আপোনাৰ লগতে আপুনি আপোনাৰ সন্তানকো এই এডিকশ্যনসমূহৰ পৰা আঁতৰাই ৰাখিব পৰাটো সম্ভৱপৰ হৈ উঠিব। আমাৰ এই তথ্য সমৃদ্ধ ভিডিঅ'টো আপুনি চাই কেনেকুৱা পালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে আগলৈও আমাৰ এনেধৰণৰ ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিঅ'সমূহ লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন তথ্য সমৃদ্ধ ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।